Hi guys, নমস্কাৰ স্বাগতম জনালো মই এটা ভিডিঅ'লৈ মই ৰেচমি এণ্ড বিকিজ ব্লগ আমি ৰাতি 2টা বজাত আহি পাইছোঁ ৰাঙাপাৰাৰ পৰা বিশ্বনাথ চাৰিআলিত আমাৰ খুৰাৰ ৰুমত য'ত ষ্টেচন তাতে থাকে কোৱাৰ্টাৰ আছে এইটো হ'ল আমাৰ খুৰাৰ ল'ৰা বাবু হয় না নামটো শুনাহে পাই আছিলোঁ আজি আহি পালোঁ এয়া আমি পালোঁ এতিয়া বিশ্বনাথ চাৰিআলি ইয়াৰ পৰা অকণমান যাব লাগিব মোৰ এক্সাম চেণ্টাৰ বাকীখিনি মই যাম ফুৰাই নাযায় ত' মই ফুৰাৰ লগতে আহিছিলোঁ এয়া মোৰ জাগা আহি পালোঁ এক্সাম চেণ্টাৰ এয়া হৈছে ডিকাৰাই HS স্কুল মানে আমাৰ দুয়োৰে এক্সাম আছে মোৰ বিশ্বনাথৰ পৰা 30 কিলোমিটাৰমান নিলগত আছে আৰু ৰৈচমীৰ আছে বিশ্বনাথতে কাষতে আমাৰ আলহীৰ ঘৰৰ কাষতে আছে চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব হাই গাইজ মই পৰীক্ষাত চেণ্টাৰত আহি পালোঁ মোৰ অহা উদ্দেশ্য এয়ে আছিল মোৰ এক্সাম আছিল চ' মই এক্সাম চেণ্টাৰ আহি পাই গ'লোঁ মই যোন খুৰী তাত আছিলোঁ মই আমাৰ খুৰী আছিল তাতে খুৰীহঁতৰ ঘৰৰ পৰা 5 মিনিট হয় 5 মিনিটৰ ৰাস্তা চ' ৰেলৱে কৰণীত লাগি ওচৰতে 5 মিনিট ৰাস্তা চ' মই ফাইনেলি আহি পাই গ'লোঁ সেয়া আছিল মোৰ উদ্দেশ্য এক্সাম আছিল মোৰ এক্সাম শেষ হ'ল মোৰ 11টাৰ পৰা 12:30 লাগি আছিল চ' মোক খুৰীয়ে থ'বা গিছিল না খুৰীমাই 5 মিনিট লৈছিল 5 মিনিটৰ ৰাস্তা য'ত খুৰীমাহঁতৰ কলনীৰ বেক চাইডে মানে মোৰ এক্সাম চেণ্টাৰটো মোৰ ইমান ভাগ্য ভাল আৰু মোৰ ইমান ওচৰতে মোৰ ভগৱানে মিলি দিছে আৰু চ' আপোনালোকক মোৰ সেই খুৰীহঁতৰ কলনীতে দেখুৱাম আৰু এতিয়া ইমান গ্ৰীণ অ' মাই গড ইমান ভাল ৰাতি হ'লে পূৰা লাইট জ্বলাই হা তাকেতো সেয়া দেখুৱা ইমান লাইন ইয়া এইফালে চিধা এনেকৈ ভাল লাগে আৰু চ' এনেকৈ খুৰী মায়ে আমাক লৈ যাই আছে দেখুৱাবলৈ ভাল লাগছে আৰু চ' ভিডিঅ' বনালোঁ চ' আপোনালোকে মোৰ ভিডিঅ'টো চাব বুলি আশা থাকিল লগতে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল কমেণ্ট কৰি জনাব আমাৰ খুৰীয়ে কি কৰি আছে এইটো হ'ল ফাৰ্ষ্ট ৰুম এইটো হ'ল ডাইনিং ৰুম এইখন হ'ল ডাইনিং আমাৰ খুৰীহঁতৰ কোৱাৰ্টাৰ তাৰপিছত ইফালেও আছে লেট্ৰিন বাথৰুম পানীৰ ফেচিলিটি বহুত ভাল দুটাকৈ আছে এইটো হ'ল আমাৰ খুৰীৰ কিটচেন ৰুম এয়া হ'ল আমাৰ মালিকে বাবু দেউতাকক আৰু আমাৰ বাবুক ভাত দিবা খুজি মানে ভাত এইফালেও পানীৰ ফেচিলিটি আছে কোৱাৰ্টাৰৰ হাই আমাৰ খুৰী বিৰাট ভাল দেই কিন্তু আমাৰ খুৰীয়ে এইফালেও হ'ল কিটচেনৰ পিছফালে আছে লেট্ৰিন বাথৰুম দুটাকৈ দি আছে ইমান যে ফেচিলিটি মই পাগল হৈ গৈছোঁ মানে এইফালে বেক চাইড আঞ্জা চব্জি ৰুই আছে ৰুই থৈ দিছে মানে পানী যে ইমান চাফা ভাবিব নোৱাৰে আৰু চ' ৰাঙাপাৰাত আমাৰ বাইদেউ আৰু ভিনিহঁতৰ ৰুমটো যেনেকৈ ঠিক তেনেকৈ আমাৰ খুৰীহঁতৰ ৰুমটো আছে আমাৰ খুৰী গাহৰি মাংস দালি না খুৰী দালি দেখাই আছে গাহৰি মাংসটো দেখাই দিয়ে পাগল হৈ যাব আমাৰ খুৰীৰ মাংস বনোৱাটো টেষ্ট কৰি চালি মানে ইমান জানে আমাৰ খুৰী এটা এই আমাৰ ট্ৰাইবেল ট্ৰেডিশ্যনেল মাংস গাহৰি একদম জিভা পানী ওলাই গৈছে মোৰ এটা হয় ডাল আৰু মাছ আছে ৰ'বই নোৱাৰে আৰু মাছ চব্জিটো আমাৰ ফ্ৰিজ খুলিছে ফ্ৰিজত থৈ দিছিল এইটো হ'ল মাছৰ আয়ু পূৰা একদম মাছৰ গ্ৰেভি ইয়াতে খাব আৰু এতিয়া খাৱাটো দেখুৱাম আপোনালোকক চ' আপোনালোকে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক এয়া বাবু আমাৰ বিচনাত পূৰা বাগৰি কিনি গা পাক ধুই লৈ ফ্ৰেছ হৈ কিনি এনেই বিচনাত আৰু উমলি আছে বাবু বিৰাট ভাল লাগছে এয়া তাৰপিছত মই ধৰক আমাৰ খুৰাহঁতৰ কেম্পাছটো দেখুৱাম এইটো হ'ল বাৰাণ্ডা কি কৰি আছা
ঐ বদমাছ কি কৰি আছা বাবু কাৰেণ্ট শ্বট দি আছা এইটো কেম্পাছ ধুনীয়া একদম বিশ্বনাথ নিউ কলনী বুলি কয় এইটো ৰেলৱে নিউ কলনী অঁ লিখা আছে এয়া আমাৰ ল'ৰাটো আৰু মালিকে মানে মোৰ হাজবেণ্ডে ভাত খাব এতিয়া খুৰীয়ে ভাত দি আছে ধৰ আমি পিছত খাম ভোক লগা নাই আমাৰ আমি পিছত খাম এয়া বাবু খা আচাৰ মাংস দে খাই থাক হ'ব আৰু দেখাই থাকা খা বাবা দেখা বৰকাত Hi guys, খুৰী আৰু সেই গাঁৱৰে মই জিঠি বুলি মাতো খুৰী ঘৰত অলপ কাম আছিল তাকে আহিলাক চ' আমি এতিয়া মোৰ ল'ৰাটো আৰু মোৰ হাজবেণ্ড অলৰেডি ভাত খোৱা হ'ল তাৰপিছত আমি পিছত খালোঁ এতিয়া আমি খাবৰ কাৰণে ষ্টাৰ্ট কৰি আছোঁ আৰু এতিয়া যা জগৰ পূৰা জমা লৈ আছে আৰু সেই যা জগৰ কৰি আছে আৰু খাবলৈ মাংস মাছ আলু পিটিকা জলকীয়া কটাই আছে আৰু আপোনালোকক আমি কি কি খাওঁ আপোনালোকক আমি দেখুৱাম আপোনালোকে চাই থাকক দেই দাল এইটো হ'ল দাইল বুট দালি গাহৰি মাংস আমাৰ ট্ৰেডিশ্যনেল বড়োৰ তাৰপিছত এইটো নেমু টেঙা মানে সেয়া অকণ জলকীয়া ইমান যে মোৰ ফেভৰেট জলকীয়া এইটো মোৰ ফেভৰেট জলকীয়া নেমু টেঙা এইটো গুটি আলুৰ ফ্ৰাই তাৰপিছত এতিয়া গুটি আলুৰ বইল তাৰপিছত সেয়া আৰু খাম আৰু হা গুটি আলু এয়া এনেকৈ খাবা বৰ ধুনীয়া আৰু খুৰী মানে জেঠি অলপ কাম আছিল মানে খুৰী অলপ আমি থকাৰ কাৰণে অলপ কাম ভিৰ হয়তো সেইকাৰণে তাক মাতিছে আমি একেলগে খাম আৰু আমাৰ খুৰী মায়ে খাহী মাংসৰ আয়োজন কৰি আছে আদা ৰহুন বাকলি গুচাই আছে খাহী মাংস আনিছিলে খুৰী খাহী মাংস আজি ডুবাই খাম আৰু আজি ডুবাই খাম আৰু বনাই আছে আমাৰ পিঁয়াজ আদা ৰহুন পিঁয়াজৰ বাকলি গুচাই আছে খুৰী মায়ে কথা পাতি এয়া বাহিৰতে কেম্পাছত যি ধুনীয়া বাৰান্দা আছে বহি মেলি মানে সেই আৰু বাকলি চেলাই আছে খাহী মাংস দি খাম আৰু বনাই সেয়া আৰু আজিৰ ৰাতিৰ আয়োজন আমাৰ মাংস বাবু বহি আছে কিবা টেনশ্যনত বহি আছে আমাৰ আজি এটা এক্সিডেণ্ট হৈ গ'ল বাবুৰ খিৰিকীৰ লগত মাথাতে গামছা চামচা পিন্ধি তাতে কি লাগে কি হয় ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ চ' আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব লগতে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব নাপাহৰিব খুৰীয়ে আমাৰ কাৰণে খাহীৰ খানা আয়োজন কৰি আছে অলৰেডি হৈও গ'ল আৰু ন খুৰী কৈ দিছ কি খানা খুৱাবি আমাক খাচী মাংস ধুনীয়া বনাব জানে আমাৰ খুৰীয়ে আজি আমি ৰাতিয়ে যাম 1:30 যাম 1:30 গাড়ী আছে বহুত কষ্ট দিলেও তথাপিও আৰু বেয়া চেয়া নাপাব বুলি কৈছোঁ আৰু একো কষ্ট নাই